নমস্কাৰ, মই মৃগাংক কলিতা। জেচিএছ ইণ্টাৰনেশ্যনেল য়ং ক্ৰিয়েটিভ ফিল্ম ফেষ্টিভেল 2019 নিউয়ৰ্কত অনুষ্ঠিত হয়। প্ৰত্যেক বছৰে অনুষ্ঠিত হয়। 2019 বৰ্ষত মই অসমৰ পৰা ফিল্ম এখন পঠাইছিলোঁ, শ্বৰ্ট ফিল্ম পিচ অফ ব্ৰিথিং নামৰ। আৰু এতিয়া আমাক টপ 20ৰ ভিতৰত চিলেক্ট হোৱাৰ বাবে আমাক ভোটৰ প্ৰয়োজন। আৰু সেইবাবে আপোনালোকৰ ওপৰত অনুৰোধ জনালোঁ যাতে আমাক ভোটটো দি পেলাই আৰু এখোজ আগুৱাই যোৱাৰ লগতে অনুপ্ৰেৰণা যোগায়। কেনেকৈ ভোট দিব লাগে আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত গম পাব। তলৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব। লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে ভোট ফৰ এণ্ট্ৰি বুলি পাব। ওপৰত পিচ অফ ব্ৰিথিং ফিল্মখন পাব আৰু তলৰ ফালে ভোট ফৰ এণ্ট্ৰি বুলি আপোনালোকে লিংক এটা পাব নীলা আখৰৰ। সেইটোত ক্লিক কৰাৰ লগে লগে কিছু ছেকেণ্ডৰ পিছত উই হেভ ৰিচিভ ইয়ৰ ভোট বুলি তাত নিজে নিজে লিখা যাব আৰু তেতিয়া আপুনি গম পাব আপোনাৰ ভোটটো তাত দিয়া গৈছে। আৰু লগতে আপোনাৰ ঘৰৰ পৰিয়াল বা আপোনাৰ বন্ধু বান্ধৱী আৰু কুটুম্ব যোন আছে সকলোকে যাতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰে, ভোটটো দি যাতে এখোজ আগুৱাই যোৱাৰ কাৰণে আমাক উৎসাহিত কৰে। আৰু এটা ভোটৰ বাবে আমি গোটেই টীমটো আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম।